হে গাইজ, আজি মই আহিছোঁ বশিষ্ঠ মন্দিৰৰ প্ৰাংগণত শ্ৰী ৰাম প্ৰভু উপলক্ষে। আজি 22 জানুৱাৰী। ইয়াতে 1,11,111 গছি চাকি জ্বলোৱা হ'ব। চাকি সজাই আছে। নদী পাৰতো দিছে চাকি। ৰেডি কৰিয়ে আছে। কি ধুনীয়াকৈ সজাইছে। 4টা বজাত ষ্টাৰ্ট কৰিব চাকি জ্বলোৱা। চাকিবিলাকত সিহা দি গৈ আছে। ৰেডি হৈছে আৰু এতিয়া চাকিত তেল দিম। মানুহ অহা ষ্টাৰ্ট হৈছে আৰু লাহে লাহে। কি ধুনীয়াকৈ সজাইছে চাওক। কি ধুনীয়া লাগিছে হয়নে? চাৰিটা বাজিল। সকলোৱে চাকি জ্বলাইছে, ময়ো চাকি জ্বলালোঁ। যেতিয়া চব চাকি জ্বলিব কি ধুনীয়া লাগিব দেখিবলৈ। কিমান মানুহ চাওক। विनायकं गुरुवानं ब्रह्म विष्णु महेश्वरं सरस्वती प्रणो मेधो शांति कालापतिते मंगलम भगवान विष्णु मंगलम पुंडरीकाक्षो मंगलम हरि विनायकं गुरुवानं ब्रह्म विष्णु महेश्वरं सरस्वती प्रणो मेधो शांति कालापतिते तुम वै चतुर्भुज ब्रह्मा सत्ययोगिनं लक्ष्मीकान्तं कमलनयनं योगैर्ध्यानगम्यं वन्दे विष्णु भगवानं सर्वलोकैकनाथं वंदे विष्णु भगवानं सर्वलोकैकनाथं वंदे देवमापतिं सुरगुरुं वंदे जगत्कारणं वंदे पन्नगभूषणं गिरिधरं वंदे पशूनां पतिं वंदे মই যিমান পাৰোঁ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। মানুহ বহুত যে গোটেই মন্দিৰৰ চাৰিও চাইডে চাকিয়ে চাকি জ্বলিছে। এইটো হৈছে গণেশ মন্দিৰ। বশিষ্ঠ নদীৰ সিটো পাৰে। শিলৰ মাজে মাজেও চাকি দিছে যে ভাল লাগিছে দেখিবলৈ। গণেশ মন্দিৰ দেখি কি ভাল লাগিছে। দেখি কি ভাল লাগিছে চাওকচোন। চিৰিকেইটা চাইডে চাইডে দিছে চাকি। কি ভাল লাগিছে। শিলৰ মাজে মাজেও দিছে। নদী পাৰত বহুত বতাহ, চাকিবিলাকো নুমাই নুমাই গৈছে। চাই দেখিলোঁ যে চাকিবিলাক নুমাই নুমাই আছে। জ্বলাই জ্বলাই দিলোঁ, তেলো দিলোঁ, নাইকিয়া হৈ গৈছে।
কিমান বতাহ দেখিছেনে চাকিবিলাক কেনেকা নুমাও নুমাও হৈ আছে ওপৰৰ পৰা দেখাইছো কি ভাল লাগিছে চাওক খদায় যদি এনেকুৱাই হয় কি ভাল লাগিব ইমান দীঘল খাপ বনাইছে ভাল লাগিছে ওপৰৰ পৰা কি ধুনীয়া লাগিছে চাওকচোন চাবলৈ কাৰণে ৰাম আহা যেন লাগিছে চাওকচোন কি এটা সুন্দৰ পৰিৱেশ চাওক আৰু ভালকে দেখাইছো দেখিছে কিমান দূৰ দূৰলৈ চাকি জ্বলিছে কিমান মানুহ হৈছে শ্ৰী ৰাম আৰু সীতা परिपूर्ण तदस्तु मे यदक्षर पदभ्रष्टं मात्रहीनं जयद् भवेत् तत्सर्वं ভিডিওটো চাই লাইক কমেন্ট সাবস্ক্রাইব কৰি দিব আৰু কমেন্টত লিখিব জয় শ্ৰী ৰাম।